আমি সকলোৱে গম পাওঁ কাৰ্বি আংলঙৰ ভূমিপুত্ৰসকলে কাৰ্বি আংলঙৰ খিলঞ্জীয়াসকলে যোৱা 6 ডিচেম্বৰৰ পৰা আৰম্ভ কৰি 16 দিনীয়া যি অনিৰ্দিষ্টকালীন অন্বেষণৰ কাৰ্যসূচী গ্ৰহণ কৰিলে সেই সংগ্ৰামৰ প্ৰতি সন্মান জনাই অসম চৰকাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ উদ্যোগত যোৱা 26 ডিচেম্বৰ তাৰিখে গুৱাহাটী চিফ মিনিষ্টাৰ অফিচত ত্ৰিপাক্ষিক বৈঠক এটা বহি পেলাই তাত অতি গুৰুত্বপূৰ্ণ আমাৰ আন্দোলনকাৰী ৰাইজে যিবিলাক বিষয় উত্থাপন কৰিছিলে অসম চৰকাৰ আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ সন্মুখত এই গোটেই ইস্যুবিলাক আলোচনাৰ মাধ্যমেৰে তেওঁলোকে গোটেই সমস্যাটো সমাধান কৰাৰ কাৰণে মত পোষণ কৰে আৰু এই ত্ৰিপাক্ষিক বৈঠকত যিখিনি সিদ্ধান্ত লোৱা হৈছে সেই সিদ্ধান্তৰ আধাৰত কেনেকৈ কাৰ্যকৰী কৰিব পৰা যায় তাৰ বিষয়ে আজি কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু সংগ্ৰামী ৰাইজৰ মাজত ডিফুত এটা আলোচনাত বহে, এটা বৈঠক বহে। গতিকে আমাৰ আন্দোলনৰ এইটো পৰ্যায়লৈকে অনাৰ ক্ষেত্ৰত বিশেষকৈ অসমৰ খিলঞ্জীয়া যিমানবিলাক জাতীয় দল সংগঠন আছে, বিশেষকৈ সদৌ অসম ছাত্ৰ সন্থা, অসম সাহিত্য সভাৰ পৰা আৰম্ভ কৰি মিচিং, মৰাণ, মটক, টাই, আহোম, কোচ, কলিতা, ৰাভা, কছাৰী, বড়ো, গাৰো যিমানবিলাক আমি অসমৰ মূল অসমীয়া জাতিৰ যিবিলাক জনগোষ্ঠীয় লোক আছে এই সকলো জনগোষ্ঠীয় লোকবিলাকে সমৰ্থন আগবঢ়োৱাৰ কাৰণে আমাৰ দুখৰ দিনত তেওঁলোকে একেলগে থিয় দিয়াৰ কাৰণে আমি অসমৰ সমূহ খিলঞ্জীয়া ভূমিপুত্ৰসকললৈ আমি কাৰ্বি আংলঙৰ ৰাইজৰ তৰফৰ পৰা কাৰ্বি আংলঙৰ পৰা তেওঁলোকক আন্তৰিকতাৰে আমি ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমি আশা ৰাখিছো আমাৰ এই খিলঞ্জীয়া ঐক্য অনাগত দিনবিলাকত আমি জীয়াই ৰাখিব পাৰিম। কাৰণ কাৰ্বি আংলঙৰ ভূমিপুত্ৰসকলে যিটো ভূমিৰ সমস্যাত ভুগি আছে আজি এই ভূমিৰ সমস্যাই আমাৰ ভৱিষ্যতৰ জাতীয় অস্তিত্ব বিপন্ন কৰি গঢ়ি তোলাৰ যি শংকাত আমি ভুগিছো। সমগ্ৰ অসমৰ সমস্যা আজি আমি দেখিছো প্ৰায় একেই। গতিকে ভূমি ৰক্ষাৰ আন্দোলন, যিটো আন্দোলনৰ জৰিয়তে আমি আমাৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক সকলোবিলাক আমি জীয়াই ৰাখিব পাৰিম। গতিকে আমাৰ এই ঐক্য সংহতি আমি অনাগত দিনতো আমি জীয়াই ৰাখিব লাগিব আৰু আমাৰ এই আন্দোলনত আৰম্ভণিৰে পৰা যিসকল সাংবাদিক বন্ধুসকলে তথা মিডিয়া হাউচে 6 তাৰিখৰ পৰা আৰম্ভ কৰি আমাৰ এই আজিৰ বৰ্তমান পৰ্যায়ত অনাৰ ক্ষেত্ৰত তেওঁলোকে যি ধৰণে প্ৰচাৰ মাধ্যমে আমাৰ লগত সহায় সহযোগিতা আগবঢ়ালে সকলো মিডিয়া হাউচ আৰু সাংবাদিক বন্ধুসকললৈ আমাৰ তৰফৰ পৰা আমি আন্তৰিকতাৰে তেওঁলোকে নিজৰ প্ৰাণক তুচ্ছ জ্ঞান কৰি তেওঁলোকে পুলিচৰ গুলীৰ তলত তেওঁলোকে শৰণ লৈ পেলাই পুলিচৰ লাঠিৰ কোব, ভৰিৰ কোব সকলোকে তেওঁলোকে নেওচি অতি বিপদসংকুল সময়তো তেওঁলোকে বাতৰি সংগ্ৰহ কৰি বাতৰি প্ৰচাৰ কৰি আমাৰ এই আন্দোলনক অধিক জনপ্ৰিয় কৰি গঢ়ি তোলাত তেওঁলোকে বিশেষ ভূমিকা গ্ৰহণ কৰিলে। তাৰ কাৰণে আমি কাৰ্বি আংলঙৰ যিখিনি মিডিয়া হাউচ আছে, ইয়াৰ লগতে ৰাজ্যিক পৰ্যায়ত যিখিনি মিডিয়া হাউচ আছে সকলো মিডিয়া হাউচ আৰু সাংবাদিক বন্ধুসকললৈ আমাৰ তৰফৰ পৰা আমি সংগ্ৰামী অভিনন্দনৰ লগত আমি ধন্যবাদ জ্ঞাপন কৰিছো। কাৰদম।